এনআৰচিৰ দাবী আৰু আপত্তি শুনানি প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। যোৱা 6 মাহৰ তাৰিখৰ পৰা যিবিলাক অবজেকশ্যন বা আপত্তি পৰ্যায়ত শুনানি চলি আছে, কিন্তু আমি দেখা পাইছোঁ যে আপত্তি পৰ্যায়ত যিটো অনিয়ম সংঘটিত হৈ আছে এইটো অসমত এটা নাভুক নাচত কিবা এটা হ'বলৈ গৈ আছে। যে আপত্তি পৰ্যায়ত মানে যিটো SOP ষ্টেণ্ডাৰ্ড অপাৰেশ্যন প্ৰচিডিউৰ যিটো SOP বনাইছিল, সুপ্ৰিম কোৰ্টে অলৰেডি এপ্ৰুভ কৰিছে। সেই SOP মতে যেটো সুপ্রিম কোর্টে নির্ধারণ করে দিছে সেটা প্রতীক হাজেলাই নামানে, প্রতীক হাজেলাই যেটো অর্ডার দিয়ে সেটা ডিসিএ নামানে, ডিসিএ যেটো অর্ডার দিয়ে সেটা সার্কুলার অফিসারে নামানে, এনআরসিআর সকলে নামানে। এনেকুৱা হ'ল যে উচ্চতম ন্যায়ালয়ৰ নামত এনআরসিৰ প্ৰক্ৰিয়া চলি আছে, কিন্তু উচ্চতম ন্যায়ালয়ক আন্ধাৰত ৰাখি এনে কিছুমান বিভ্ৰান্তিমূলক কাম হৈ আছে, যিবিলাক কথা মানে এনআরসিখন মূৰকত এটা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী হ'ব নে কিবা এটা বুমেৰাং হ'ব, এই কথাটো এটা সন্দেহৰ আৱৰ্তত পৰি গৈছে। আমি দেখা পাইছোঁ যেটো SOP উচ্চতম ন্যায়ালয়ে যেটো গ্ৰহণ কৰিছিল তাত এই কথাটো লিখা আছিল যে এনি পাৰ্সন কেন মেক এন অবজেকশন ফৰ ইনক্লুজন অফ নেম ইন ড্ৰাফ্ট এনআরসি গিভিং গ্ৰাউণ্ডছ ফৰ অবজেকশন ইন দ্য ফৰ্ম স্পেচিফাইড এণ্ড ফাইল ডকুমেণ্টছ। যে কোনো ব্যক্তিয়ে যদি কাৰোবাৰ বিৰুদ্ধে অবজেকশন দাখিল কৰে তেনেহ'লে তেওঁ তার মানে কাৰণ কি গ্ৰাউণ্ডত অবজেকশন কৰিছে সেই কাৰণ উল্লেখ কৰি ফৰ্মত আৰু লগত তেওঁ ডকুমেণ্ট জমা দিব লাগিব, তেওঁ কি ভিত্তিত অবজেকশনটো কৰিলে ডকুমেণ্ট সহ অবজেকশন দিব লাগিব। কিন্তু দেখা গ'ল যে অবজেকশন এতিয়ালৈকে যিমান জমা হৈছে তাত কমন সকলোৰে ক্ষেত্ৰত যে অবজেকশনকাৰীয়ে যে লিগেসি ডাটা শুদ্ধ নহয় নাইবা ফেমিলি ট্ৰিম অমিৰ এনেকুৱা ধৰণৰ 2-3টা বাক্য সকলোৰে ক্ষেত্ৰত এটাই কথা লিখিছে। আৰু যেটো প্ৰতীক হাজেলা স্টেট কোঅৰ্ডিনেটৰ তেওঁ 31/12/2018 তাৰিখে এটা প্ৰটোকল লেটাৰ প্ৰত্যেক ডিসি লৈকে পঠাইছিলে আৰু তাত কৈছিলে যিমান অবজেকশনৰ ফৰ্মেট জমা হৈছে প্ৰত্যেকজন অবজেক্টৰ যিসকল অবজেকশন কৰিছে তেওঁলোকৰ নাম আৰু তেওঁলোকৰ ARN নাম্বাৰ, ঠিকনা, ফোন নাম্বাৰ সহ এটা লিষ্ট তেওঁলোকে কালেক্ট কৰিবলৈ 31/12 তাৰিখে প্ৰতীক হাজেলা প্ৰত্যেক ডিসি সকলক এইটো অৰ্ডাৰ দিছিলে। আৰু দেখা গ'ল যে এতিয়ালৈকে কিছুমান অবজেক্টৰ এনেকুৱা আছে যিসকলে আপত্তি কৰিছে ঠিক, কিন্তু তেওঁলোকৰ ফোন নাম্বাৰ এনেকুৱা এটা ভুৱা ফোন নম্বৰ দিছে য'ত ফোন কৰিলে এইটো ইনভেলিড নাম্বাৰ বুলি দেখুৱায়। কিছুমান বিহাৰত ৰাজস্থানত ফোনটো গৈ লাগে, কিছুমানে আকৌ এনেকুৱা এটা তেওঁলোকে ঠিকনা দিছে যে এই ঠিকনাত গৈ তেওঁলোকক বিচাৰিয়ে পোৱা নাযায়। আৰু কিছুমান এনেকুৱা লোকৰ নামত আপত্তি দিয়া হৈছে তেওঁলোকে নিজেই নাজানে যে তেওঁলোকৰ নামত কোনোবাই চহী কৰি শ মানুহক আপত্তি দি দিছে। মানে এনেকুৱা এটা ভিকুভাৱনা চলি আছে যেটো আচলতে এনআরসি কৰিব গৈ আছে নে অসমত কিবা এটা সাংঘাতিক বিভ্ৰান্তিমূলক কিবা এটা পৃথিৱীৰ আচৰিত বস্তু এটা কৰিব গৈ আছে, আমি বুজিব পৰা নাই। গতিকে এই অবজেকশনবিলাক আৰু এটা কথা SOPত আছিলে যে তাত ৰিজনেবল opportunity should be given to the objector and concerned persons against whom objection has been made. The authorities will examine all records, documents and evidences, including oral evidence made before it and dispose of the objection by way of speaking order. Yes, কৈছে অবজেক্টৰক মাতিব লাগিব আৰু যিসকলৰ এগেইনষ্টত অবজেকশন কৰা হৈছে তেওঁলোকক মাতি ইয়াত অবজেক্টৰে কি ভিত্তিত তেওঁ অবজেকশন কৰিলে, তেওঁৰ গ্ৰাউণ্ড কি, সেইবিলাক তেওঁ ডকুমেণ্ট দিব। প্ৰয়োজন হ'লে অবজেক্টৰে সাক্ষী যিজনে আপত্তি কৰিছে তেওঁ সাক্ষী উপস্থাপন কৰিব আৰু যাৰ বিৰুদ্ধে অবজেকশন কৰা হ'ল তেওঁ তথ্য পাতিবিলাক দিব আৰু প্ৰয়োজন হ'লে তেওঁ সাক্ষী ইয়াত প্ৰডিউচ কৰিব। তাৰপিছত যিজন এনআরসিআৰ অফিচাৰে দুই পক্ষৰ সাক্ষী পাতি শুনি আৰু ডকুমেণ্টবিলাক চাই এটা স্পিকিং অৰ্ডাৰ দিব যে অবজেকশনটো গ্ৰহণ হ'ল নে কেনচেল কৰা হ'ল। কিন্তু দেখা গ'ল আজিলৈকে কোনো অবজেক্টৰ তেওঁলোক উপস্থিত নাই। তেওঁলোকক যেতিয়া এটেণ্ড থাকিবলৈ নোটিছ দিয়া হয় তেওঁলোক নাথাকে আৰু তেওঁলোক পলাই ফুৰে। আৰু তেওঁলোক যেতিয়া উপস্থিত নাই তাৰপিছত এই SOP মতে অবজেক্টৰজন উপস্থিত নাথাকিলে সেই অবজেকশনটো নাল এণ্ড ভইড এইটো মানে ডিসমিস কৰি দিব। অবজেকশনটোৱে ভেলুলেছ, অবজেকশনটো আৰু টেক আপেই কৰিব নালাগে। কিন্তু দেখা গ'ল অবজেকশন এজনে কোনোবাই চুৰ কৰি মনে 1000, 500, 1200, 1500 মানুহৰ নামত তেওঁ অবজেকশন চহী কৰি পলাই থাকিল, তেওঁ নাহিল। কি গ্ৰাউণ্ডত অবজেকশন কৰিছে কোনো ডকুমেণ্ট ছাবমিট নকৰিলে, তেওঁ উপস্থিতো নহ'ল। কিন্তু ইফালে তেওঁলোকক আৰ্গুমেণ্ট কৰা দি এই অবজেকশন যাৰ বিৰুদ্ধে কৰা হ'ল তেওঁলোকক জেৰা কৰি থকা হ'ল। এনেকৈ জেৰা কৰি থকা হ'ল য'ত অবজেকশনটো গ্ৰহণযোগ্যই নহয়, গ্ৰহণেই কৰিব নালাগে। সেই অবজেকশনটো ভেলুলেছ অবজেকশন, ফেক অবজেকশন য'ত অবজেক্টৰ নিজেই উপস্থিত নাই, সেইটোত তেওঁলোকে আৰ্গুমেণ্ট কৰি বহুত ডকুমেণ্ট চাই এনেই আননেচেচাৰী হেৰাছমেণ্ট দি থকা হৈছে। এনেকুৱা কিছুমান মানুহক কৰিমগঞ্জত আমাৰ ইয়াত নগাঁও জিলাৰ মানুহক কৰিমগঞ্জ, হাইলাকান্দি, মানকাছাৰ এনেকুৱা দূৰ দূৰণি ঠাইত তেওঁলোকক পঠাইছে, ফেমিলি লৈ তেওঁলোক যাব লগা হ'ল। এনেকুৱা খবৰ পাইছোঁ সিদিনা এগৰাকী দুখীয়া মানুহ তেওঁ গোটেই ফেমিলি থ্ৰী তেওঁলোকৰ মানুহ লৈ যাবলৈ তেওঁলোকে 66,000 টকা 22,000 টকা এখন গাড়ী, তাত যোৱা অহা 2 দিন আৰু তাত এদিন হিয়াৰিং, 66,000 টকা তেওঁ ঘৰৰ মাটি ভেটি বন্ধকত থৈ আৰু ধাৰ লৈ মানে সুদৰ ইণ্টাৰেষ্টৰ টকা লৈ তেওঁলোকে এনআৰসি হিয়াৰিঙৰ কাৰণে যাব লগা হ'ল মানকাছাৰ। কালি মই খবৰ পালোঁ আলিটামুনি বজাৰত
তাত এজন মানুহে ভিক্ষা খুজি আছে 8,000 টকা একদিনত উঠাইছে কাৰণ তেওঁ 22,000 টকা এখন গাড়ী লাগে যোৱা আহা হাইলাকান্দি তেওঁ ফেমিলি ভিক্ষা কৰি খুজি খাই মানুহজন চলিব নোৱাৰে তে ভিক্ষা খুজিব লগা হৈ আছে তেওঁলোকে তাত অবজেকশ্যনৰ হিয়াৰিঙত যাবলৈ য'ত অবজেক্টৰ নিজে উপস্থিত নাথাকে তাত সেই অবজেকশ্যন লগে লগেই ডিসমিস কৰি দিব লাগে ডিসমিস নকৰি পেলাই সেইটোৰ ওপৰত কিয় হিয়াৰিং অনুষ্ঠিত কৰা হ'ল কিয় মানুহবিলাকক হাজাৰ হাজাৰ টকা খৰচ কৰি তাত যাবলৈ বাধ্য কৰা হ'ল য'ত উচ্চতম ন্যায়ালয়ৰ এই অৰ্ডাৰটো নামানে ডিআৰচিআৰ অৰ্ডাৰ নামানে তলৰ লেভেলৰ অফিচাৰে আচলতে এনআৰচি কৰিবলৈ গৈ আছে নে এইটো কিবা পাগলৰ ৰাজত্ব চলিছে আমি আচলতে বুজি পোৱা নাই এনেকুৱা কিবা এটাই হৈ আছে আৰু সেই এছঅপিত এইটো আছিলে যে ডকুমেণ্ট মানে অবজেক্টৰ should be called to submit documents particulars and will be called to attend physically in the hearing process এই কথাটো ইয়াত আছে যে য'ত বাধ্যতামূলকভাৱে তেওঁলোক ফিজিক্যালি থাকিব লাগে নহলে তেওঁলোকৰ গোটেই মানে যেটো অবজেকশন এইটো ডিসমিস কৰি দিব লাগে অবজেকশন যাৰ বিৰুদ্ধে কৰা হ'ল তেওঁলোকৰ বিৰুদ্ধে অবজেকশনটো গ্ৰহণ কৰিব নালাগে কিন্তু দেখা গ'ল গোটেই অবজেকশন বিলাক যেনেকৈ লোৱা হ'ল এই গোটেই কথাটো আচলতে অবজেক্টৰ সকলৰ দুখ নাই ইয়াতে গোটেই অবজেকশন বিলাক আমি তেওঁলোকে যেটো গম পাইছো যে একাংশ বিষয়া কৰ্মচাৰীয়ে তেওঁলোকে এই অবজেকশন বিলাক তেওঁলোকে লৈছে মানে ডিসি অফিসত বা এলআরসি অফিসত একাংশ কৰ্মচাৰীয়ে তেওঁলোকে অবজেকশনৰ ফৰ্ম বিলাক ফিল আপ কৰি তাতে তেওঁলোকে এআরএন নাম্বাৰ বিলাক চাই এইবিলাক অবজেক্টৰে নাজানে আৰু তেওঁলোকে চাই মেলি লিখি একাংশ লোকৰ নামত তেওঁলোকে হয়তো টিপ সহি কৰি দিছে আপোনালোকে চাব এজন অবজেক্টৰে যদি 300 টকালৈকে একজন অবজেকশন কৰিছে 300টা ফৰ্মত আপোনালোকে চাব যিবিলাক টিপ সহি দিছে কোনবা সহিটো ডাঙৰ কোনবা এটা সৰু কোনবা এটা মানে বেলেগ বেলেগ ধৰণৰ এজন মানুহৰ টিপ সহি 50 ধৰণৰ হৈছে তাৰমানে 50 জনেই এই মানুহজনৰ নাম ব্যৱহাৰ কৰি তেওঁলোকে সহি কৰিছে আৰু এইবিলাক কৰিছে বিষয় কৰ্মচাৰী যিসকল এনআৰচিৰ লগত জড়িত ডিআৰচিআৰ অফিসত এলআৰচিআৰ অফিসত যিসকল এনআৰচিৰ লগত জড়িত সেই জড়িত বিষয়া কৰ্মচাৰীয়ে তেওঁলোকে এইবিলাক ফৰ্ম ফিল আপ কৰি তেওঁলোকে কোনো মানুহৰ নামত অবজেক্টৰ সহি লৈ তেওঁলোকে এইবিলাক কৰিছে আজি এই গতিকে বিষয়া কৰ্মচাৰীসকলে অন্যায় কৰিছে তেওঁলোকে অবজেকশনৰ নামত ভুয়া মানুহৰ নামত তেওঁলোকে নিজে ফিল আপ কৰি বিষয়া কৰ্মচাৰীসকলে অবজেকশন ফিল আপ কৰি মানুহৰ নামত এনেকৈ আজি হাজাৰ হাজাৰ মানুহক হেৰাসমেন্ট কৰিছে আৰু এটা আচৰিত কথা লাষ্ট ডেট আছিল 31/12/2018 সেদিনা ক্লেম অবজেকশনৰ লাষ্ট ডেট কিন্তু দেখা গ'ল লাষ্ট ডেটৰ দিনলৈকে গোটেই অসমত মিডিয়াত আহিছে 6000 পৰা 7000 অবজেকশন কৰিছে তাৰপিছত দেখা গ'ল 12-13 দিনৰ ভিতৰত 2,70,000 নতুনকৈ কৰি লাষ্ট ডেট পাৰ হোৱাৰ পিছত এইবিলাক কোনে ললে ক'ত ললে আজিৰ দিনলৈকে 4-5 মাহ যোৱাৰ পিছত সেই 2,70,000 পিছত এতিয়া বোলে 30 লাখ নতুনকৈ কৰিছে লাষ্ট ডেট যোৱাৰ 4-5 মাহ পিছত এই অবজেকশন বিলাক কোনে লৈ আছে ক'ত লৈ আছে আচলতে কি পাগলৰ ৰাজত্ব হৈছে সুপ্ৰিম কোৰ্টে যেটো ধাৰ্য কৰিছিল 30/12/2018 তাৰ 4-5 মাহ পিছত আজিলৈকে অবজেকশন কোনে ফাইল কৰি আছে কোনে লৈ আছে য'ত অবজেকশনৰ কোনো পাত্তা নাই অবজেক্টৰৰ কোনো ঠিকনা নাই ভুৱা অবজেকশন একসেপ্ট কোনে কৰে আৰু এইবিলাক আচলতে এটা ষড়যন্ত্ৰ চলিছে অসমত যাতে এনআৰচিটো নহয় শুদ্ধ এখন এনআৰচি যাতে নহয় বৈধ ভাৰতীয় নাগৰিকক ইচ্ছাকৃতভাৱে ষড়যন্ত্ৰমূলকভাৱে বঞ্চিত কৰি এনআৰচিটো নালেন বৈধ কৰি বিদেশী সমস্যাটো আজীবন জীয়াই ৰাখি নিকৃষ্ট ৰাজনীতি কৰাৰ কাৰণে একাংশ ৰাজনৈতিক নেতা আৰু একাংশ চান্দাজীৱী অৰাজনৈতিক সংগঠনে এইবিলাক ষড়যন্ত্ৰ কৰি আছে আমি ভাবো এই যিবিলাক বিষয়া কৰ্মচাৰী এই প্ৰক্ৰিয়াৰ লগত জড়িত তেওঁলোকৰ বিৰুদ্ধে তদন্ত হ'ব লাগে তেওঁলোকক চাকৰিৰ পৰা বৰখাস্ত কৰিব লাগে আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে এনেকৈ এটা সিভিল ৰায়তৰ নিচিনা মানে অসমত এটা গৃহযুদ্ধ এটা গণযুদ্ধৰ মুখলৈ তেওঁলোকে অসমখন ঠেলি দিছে এই বিষয়সমূহক গ্ৰেপ্তাৰ কৰি তেওঁলোকক চাকৰিৰ পৰা বৰখাস্ত কৰিব লাগে তুমি দাবী জনাইছো আজি আমাৰ লগত উপস্থিত আছে আমাৰ দীপুল শইকীয়া ডাঙৰীয়া তেখেতে নিজেই নাজানে তেখেতৰ নাম ব্যৱহাৰ কৰি কেইবাশ লোকৰ নামত অবজেকশন দিয়া হ'ল তেখেতে এই কথাখিনি তেখেতে নিজৰ মুখেৰে ক'ব যিসকল মানুহক তেখেতে নিজে চিনিয়েই নাপায় যিসকল মানুহক বিদেশী এই দেশৰ নাগৰিক তেওঁ ব্যক্তিগতভাৱে তেওঁ কোনো কমেণ্ট নাই সেই কথাবিলাকত তেওঁ জড়িত কৰি তেওঁৰ নাম ব্যৱহাৰ কৰি অবজেকশনবিলাক দিয়া হ'ল এই কথাবিলাক আপোনালোকৰ সন্মুখত